Hi guys, মই নৱজিত আৰু আপোনালোকে চাই আছে smartassam ইউটিউব চেনেল। আপোনালোকৰো নিশ্চয় মোবাইলৰ লগত অহা চাৰ্জাৰডাল বেয়া হয় বা যদি বেয়া হোৱাও নাই কেতিয়াবা নহয় কেতিয়াবা বেয়া হ'বই। আৰু তাৰ পিছত আৰু বেয়া হোৱাৰ পিছত আপোনালোকে কি কৰে আপোনালোকে ওচৰৰ দোকানৰ পৰা যিকোনো চাৰ্জাৰ আনি আপোনালোকে চাৰ্জ দিয়ে। আৰু তেতিয়া আপোনাৰ মাখি মাৰি দত নাপায় কিয়নো ইমান স্লো চাৰ্জ হয় আৰু ময়ো এনেকুৱাই কৰিছিলোঁ মই ওচৰৰ দোকানৰ পৰা আনি চাৰ্জাৰ আনি কিনে মোৰ স্মাৰ্টফোনটো চাৰ্জ কৰিছিলোঁ আৰু মোৰো একেই অৱস্থা আছিল সো কৈছোঁ মই কথাটো আৰু আপুনি যদি অৰিজিনেল চাৰ্জাৰডাল আনিব যায় তেতিয়া আপোনাৰ পইচা বহুখিনি আপোনাৰ লাগে কিন্তু আজি মই আপোনালোকক এনেকুৱা এডাল চাৰ্জাৰৰ কথা ক'ব লৈছোঁ যিডাল আপোনালোকৰ অৰিজিনেল চাৰ্জাৰতকৈ ভাল কাম কৰিব আৰু তাৰ দামো বহুখিনি কমে হয় গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই চাৰ্জাৰডালৰ বিষয়ে ক'ম তাৰ দামটো কিমান আপোনালোকে ক'ত কিনিব পাৰিব তাৰ প্ৰাইচ কিমান গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তাৰ আগতে এটা লাইক কৰি দিব লেটছ বিগিন আৰু এইডালেই হ'ল আপোনাৰ সেই চাৰ্জাৰডাল আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা আপোনালোকে ইয়াক কিনিব পাৰিব বা আপোনালোকে ফ্লিপকাৰ্টৰ পৰা ইয়াক অৰ্ডাৰ কৰিব পাৰিব আৰু ইয়াৰ ভিতৰত আকৌ এটা বক্স থাকে আৰু এই বক্সটোত আপোনাৰ আৰু এই বক্সটোৰ ভিতৰতে আছে আপোনাৰ চাৰ্জাৰডাল আৰু এইডালে হৈছে আপোনাৰ চাৰ্জাৰ আৰু ইয়াত দেখিছে ইয়াত আপোনাৰ এইডাল হৈছে আপোনাৰ USB কেবল আৰু যিডালেৰে আপোনালোকে আপোনাৰ মোবাইলৰ পৰা আপোনাৰ কম্পিউটাৰ বা লেপটপত ডাটা ট্ৰেন্সফাৰো কৰিব পাৰিব আৰু ইয়াত আপোনাৰ আছে চাৰ্জ এডাপ্টাৰ আৰু ইয়াৰ ভিতৰত আছে আপোনাৰ চাৰ্জ এডাপ্টাৰটো ইয়াত দেখিছে এইটো হৈছে আপোনাৰ চাৰ্জ এডাপ্টাৰ আৰু ইয়াত আপুনি কেবলডাল লগাব লাগিব আৰু ইয়াত আপুনি দেখিছে এইটো ফ্লিপকাৰ্টৰে হয় তাৰ লোগোটো দিয়া আছে আপোনাৰ ইয়াত আৰু এইডালৰে আপোনাৰ যিডাল অৰিজিনেল চাৰ্জাৰ থাকে তাতকৈ আপোনাৰ বেছি ভালকৈ চাৰ্জ হ'ব গতিকে আপোনালোকে ইয়াক কিনিব পাৰে যদি আপোনাৰ অৰিজিনেল চাৰ্জাৰডাল বেয়া হৈছে আৰু এই চাৰ্জাৰডাল আপোনালোকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব পাৰিব অনলাইনত আৰু এই চাৰ্জাৰডাল আপোনালোকৰ ফ্লিপকাৰ্টেই বনোৱা আৰু ফ্লিপকাৰ্টত গৈ আপোনালোকে ফ্লিপকাৰ্ট স্মাৰ্ট বাই চাৰ্জাৰ বুলি চাৰ্চ কৰিলে এই চাৰ্জাৰডাল আপোনালোকে পাব আৰু ইয়াৰ দামটো হৈছে 369 মই এতিয়া আনিছোঁ পিছত হয়তো দামটো বাঢ়িব পাৰে আৰু এইডাল বহুত ভাল চাৰ্জাৰ হয় আপোনালোকে ব্যৱহাৰ কৰি চালে আপোনালোকে নিজেই গম পাব আৰু ইয়াৰ যিডাল USB কেবল আছে সেইডালেৰে আপোনালোকে আপোনাৰ লেপটপ বা কম্পিউটাৰত আপোনাৰ মোবাইলৰ পৰা ডাটা ট্ৰেন্সফাৰ কৰিব পাৰিব আৰু ইয়াৰ স্পীডো বহুতখিনি বেছি হয় গতিকে আপোনালোকে চাৰ্জাৰডাল ব্যৱহাৰ কৰি চাব আৰু ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ